Hello guys, welcome to my YouTube channel. Asomiya Bhagya. আজি আপোনালোকক এটা নতুন ৰেচিপি দেখাব গৈ আছো বলকচোন চাও ভিডিওটো শেষলৈকে। এয়া ঘৰতে থকা মছন্দৰী পাত অলপ ছিঙি আনিলো। ছিঙি লৈ এনেদৰে ধুই ললো। ধুই লোৱাৰ পাছত এতিয়া কেৰাহীটো গৰম হোৱাত ইয়াত মছন্দৰী পাতবোৰ দি দিছো। ইয়াত কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই। এনেদৰে পাতবোৰ দিয়াৰ পিছত ইয়াত এখন ঢাকন লগাই অলপ টাইম ৰাখি দিম। এয়া দেখিছেনে ইমানবোৰ পাত সিজি কিমান অকণমান হৈ থাকিলে এয়া আৰু অলপ টাইমৰ পিছত হৈ যাব সিজিছে গৈ আৰু এয়া কেৰাহীৰ পৰা কাঢ়ি দিলোঁ সিজিলেগৈ। এইফালে আমি ৰেডি কৰি লৈছোঁ পিঁয়াজ আদা আৰু জলকীয়া। এতিয়া গোটেইখিনি আমি মিক্স কৰি দিছোঁ। ধুনীয়াকৈ মিক্স কৰি ইয়াত অলপ কেঁচা মিঠাতেল দি দিছোঁ আৰু মিঠাতেল দিলে মানে টেষ্টটো বহুত ধুনীয়া হয় আৰু চেণ্টটো নোহোৱা হয় আৰু জোখমতে অলপ নিমখ দি দিছোঁ। বহুতে হয়তো খাই বেয়া পায় যে অলপ চেণ্ট এটা আহে, কিন্তু এনেদৰে খালে মানে চেণ্টটো নোহোৱা হয়। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আপোনালোকে বাৰু কোনে কোনে খায় কমেণ্টত প্লিজ জনাবলৈ নাপাহৰিব আৰু আপোনালোকে কেনেধৰণে খায় সেইটো মোক জনাব।